নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল থলুৱা জ্যোতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ মাটিমাহেৰে ছাগলী মাংস। মই এখন কেৰাহী বহাই দিছোঁ। ইয়াতে শুকান জলকীয়া আৰু মাহপাত দি দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। ইয়াতে মই কাটি লোৱা নহৰু দুটা দি দিছোঁ। ইয়াৰ লগতে মই কেঁচা জলকীয়াও দি দিম। এইখিনি মই অকণমান লৰাই দিম। এতিয়া মই ইয়াতে আগতে পিচি লোৱা নহৰু আদাৰ মিক্স এটা দি দিম। মই লৰাই দিম অলপ। এতিয়া নিমখ দি দিছোঁ 2 চামুচ। আপোনালোকে সোৱাদ অনুসৰি দিব। 1 চামুচ হালধি দি দিছোঁ। ইয়াতে জিৰা জালুকৰ গুড়ি দি দিছোঁ 1 চামুচ। এইখিনি অকণ লৰাই দিম মই। এতিয়া মই ইয়াতে মাংসখিনি দি দিলোঁ। মাংসখিনি অকণ লৰাই থাকিম। আপোনালোকে এনেকৈ বনাই খাবচোন। মাটিমাহৰে ছাগলী মাংস বনাই খালে বহুত সোৱাদ হয়। এইখিনি অলপ সময় লৰাই থাকিব লাগিব। মই মাটিমাহ আগতে তিয়াই থৈ দিছোঁ। 1 ঘণ্টামান আগতে তিয়াই থৈ দিছোঁ। বাকলি গোটেইখিনি গুচোৱা নাই, আধা ৰাখিছিলোঁ। এতিয়া মই ইয়াতে দালিখিনি মিলাই দিছোঁ। অলপ সময় লৰাই দিম। আপোনালোকে দালি অনুপাতে মাংস ল'ব পাৰে। মই ইয়াতে 250 গ্ৰাম মাংস লৈছোঁ আৰু দালি 250 গ্ৰামৰ অলপ বেছি হ'ব। ইয়াতে মই এতিয়া পানী দি দিম। পানীও জোখৰ দি দিব। আপোনালোকৰ যিমানখিনি লাগে সেইখিনি দিব। মই ইয়াতে মগ এটাৰে 1 মগ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই উতলিবলৈ দিম। এতিয়া মই এখন ঢাকনি লগাই দিছোঁ। ইয়াতে আপোনালোকে 20 মিনিটমান সময় ঢাকি উতলিবলৈ দিব। এতিয়া মোৰ এইখিনি হৈ গ'ল, 20 মিনিট হৈ গ'ল। এইখিনি এতিয়া মই লৰাই দিছোঁ। চাওকচোন দেখিবলৈ কেনেকুৱা ধুনীয়া হৈছে। গোন্ধটোও কিন্তু ধুনীয়া হৈছে। এনেকৈ বনাই খাবচোন। এতিয়া মই ইয়াতে আদা দি দিছোঁ। মাটিমাহৰ দাইল আদা দিলেহে বেছি সোৱাদ হয়। এতিয়া মোৰ হৈ গ'ল এইখিনি। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।